70 বছৰীয়া মহাবিতৰ্কৰ আজি অন্ত পৰিল। উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়। অযোধ্যাৰ ৰাম মন্দিৰ বাবৰি মছজিদ বিবাদ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ এক যুগান্তকাৰী ৰায়। অযোধ্যাত হ'ব ৰাম মন্দিৰ নিৰ্মাণ। একেলগে মুছলিম পক্ষৰ বাবেও 5 একৰ ভূমি প্ৰদানৰ ৰায়। ব্ৰেকিং নিউজ 24 অসমৰ সমদৰ্শকক আমি পুনৰ জনাব বিচাৰিছোঁ, অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ হ'ব ৰাম মন্দিৰ। মুছলমান পক্ষক প্ৰদান কৰা হ'ব 5 একৰ মাটি। এই যুগান্তকাৰী ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়ক আদৰণি জনাইছে সমগ্ৰ দেশবাসীয়ে। এই ঐতিহাসিক ৰায়ক আদৰণি জনাইছে ৰামসেনা আৰু মুছলিম ছাত্ৰ সন্থায়ো। যোৱা 70 বছৰে বিবাদমান অযোধ্যাৰ ৰাম মন্দিৰৰ সম্পৰ্কত যিটো গোচৰ চলি আছিল, আজি পুৱাই দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তাৰ ৰায়দান হ'ল। উক্ত ৰায়দান ৰামসেনা বৰপেটা জিলাৰ তৰফৰ পৰা আমি প্ৰতিজন সদস্যই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য যে আজি যিটো মহামান্য উচ্চতম ন্যায়ালয়ে ৰায় দিছে, প্ৰতিজন ভাৰতীয় সেইটো মানি লোৱা উচিত। আমিও আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু এক হিচাপত ভালেই লাগিছে। অসম তথা অসমীয়াৰ সুসন্তান শ্ৰীযুত মাননীয় ৰঞ্জন গগৈ ডাঙৰীয়াৰ দ্বাৰা 5জনীয়া বিচাৰপীঠৰ দ্বাৰা ৰায়দান হ'ল। এইটো ক্ষেত্ৰত আমি গৌৰৱ কৰিব লগাও আৰু ইয়াৰ লগতে সকলো সম্প্ৰদায়ৰ লোকক, সকলো ফালৰ লোকক আমি ৰামসেনা বৰপেটা জিলাৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ, বিনম্ৰ আহ্বান কৰিছোঁ, যাতে কোনো ছ'চিয়েল ছাইটত হওক, ছ'চিয়েল মিডিয়াত হওক, ফেচবুক, টুইটাৰ, হোৱাটছএপত উচতনিমূলক মন্তব্য কৰি সমাজত অশান্ত বাতাবৰণৰ সৃষ্টি নকৰে। আমি ভালদৰে ভাল পৰিৱেশ এটা গঢ়লৈ পাৰ কৰিব লাগে। সকলো যিটো আজি উচ্চতম ন্যায়ালয়ে ৰায় দিছে সেইটো আমি আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে। হয়, আজি মহামান্য উচ্চতম ন্যায়ালয় বাবৰি মছজিদ আৰু ৰাম মন্দিৰ লৈ কিনে যি ৰায়দান প্ৰদান কৰিলে, আমি মুছলিম ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা আমি উচ্চতম ন্যায়ালয়ক পূৰ্বৰ পৰা সন্মান জনাই আহিছিলোঁ আৰু আজিৰ এই ৰায়দানতো আমি সন্মান সহকাৰে মানি লৈছোঁ। তো আমি এটা কথা গোটেই ভাৰতবৰ্ষৰ মুছলমান আৰু হিন্দু ভাষী এই মানুহসকলক আমি আহ্বান জনাব বিচাৰিছোঁ যে এয়া উচ্চতম ন্যায়ালয়ৰ ৰায়দান, এয়া ঐতিহাসিক ৰায়দান। আমি ইয়াক সন্মান কৰিব লাগিব আৰু আমাৰ মাজত থকা ভাতৃত্ববোধ আমি যাতে বিনষ্ট নকৰোঁ, আমি আমাৰ শান্তি অটুট ৰাখিব লাগিব। তো ইছলামে কৈছে যে নাই, মছজিদত নামাজ পঢ়িব লাগে, মানে আমাৰ যিটো আল্লাহক আৰাধনা কৰা হয়। মন্দিৰত যিহেতু হিন্দু ধৰ্মাৱলম্বী লোকসকলে আৰাধনা কৰিবৰ কাৰণে তাত মন্দিৰ বনাব, তাত আমি দ্বিমত নহয়, আমি একমত আৰু আমি 100% সহযোগিতা আগবঢ়াম। আমি ন্যায়ালয়ক ধন্যবাদ দিছোঁ যে নাই, আমাৰ মছজিদৰ কাৰণেও বিবেচনা কৰি যিহেতু মছজিদ হ'ব। হয়, আমি ভাৰত চৰকাৰক এইখিনিতে এটা আহ্বান জনাম, যিহেতু বাবৰি মছজিদ আমাৰ আৱেগিক এটা অনুষ্ঠান, অকল ধাৰ্মিক অনুষ্ঠান নহয়। গতিকে সেই বাবৰি মছজিদৰ প্ৰতি দৃষ্টি ৰাখি যাতে বাবৰি মছজিদৰ আৰ্শীৰে এটা আমাৰ কাৰণেও এটা প্ৰেয়াৰ প্লেচ সৃষ্টি কৰে বা তৈয়াৰ কৰে, তাৰ কাৰণে আমাৰ আহ্বান। আমি আহ্বান জানাম মুছলিম ছাত্ৰ সন্থাই, আমি এই তথাকথিত ভাৰতবৰ্ষৰ যিখিনি 2-4টা ৰাজনৈতিক দল আছে, তেওঁলোকে সময়ে সময়ে ৰাজনৈতিক ধৰ্মীয়ৰ নামত ৰাজনীতি কৰি অহা আমি লক্ষ্য কৰিছোঁ। গতিকে আমি হাতযোৰ কৰিছোঁ যাতে এই উদ্দেশ্য লৈ কেনে কোনো ৰাজনৈতিক দলে হওক, সংগঠনে হওক, আমাৰ ভাতৃত্ববোধ বিনষ্ট নকৰি তেওঁলোকৰ নিজৰ মুনাফা আদায়ৰ কাৰণে যাতে আমাক ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে ৰাইজক সজাগ হ'বলৈও আমি আহ্বান জনাইছোঁ। অনুগ্ৰহ কৰি আমাৰ নিউজ চেনেলটো লাইক, ফ'ল' আৰু শ্বেয়াৰ কৰিব।